নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি এটা ৰেচিপি বনাম ঔটেঙা আৰু মাছৰ। ঔটেঙা কাটি বাছি লৈছোঁ আৰু এয়া মাছ এতিয়া ভাজিম। চাই থাকক আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। মাছখিনি ভাজি আছোঁ, হ'বই আৰু বেছি টাইম নাই, অলপ টাইম পিছতে হৈ যাব আমাৰ মাছখিনি। হৈছে মাছখিনি ভজা হৈ গ'ল। মই ৰেডি কৰি লৈছোঁ আদা, নহৰু, পিঁয়াজ, জলকীয়া আৰু এয়া সৰিয়হ পিচি লৈছোঁ। মাছ ভজা তেলখিনি আছে আৰু অলপ তেল দি দিছোঁ ইয়াত। আৰু এয়া কেইটামান গোলমৰিচ দিছোঁ। তেলখিনি গৰম হৈছে, প্ৰথমতে আমি জলকীয়া পিঁয়াজখিনি দিলোঁ। এতিয়া আমি এই নহৰুখিনি দি দিম ইয়াত, আদা নহৰু। অলপ জিৰা গুড়ি দিছোঁ ইয়াত। আৰু এতিয়া দি দিম আমি এই কাটি থোৱা টেঙাখিনি। এনেকৈ বনাবচোন আপোনালোকে, খাই বৰ ভাল লাগে। ঔটেঙা মাছ এতিয়া মই হালধি দি দিম। নিমখটো দি দিছোঁ। অলপ টাইমৰ কাৰণে ঢাকি দি দিম, সিজি থাক। এতিয়া সৰিয়হখিনি দি দিছোঁ ইয়াত। এতিয়া পানী দি দিছোঁ। এইখিনি উতলিছে, আমি এতিয়া মাছবিলাক দি দিম ইয়াত। মাছবিলাক দি উতলিলে খাবলৈ সোৱাদ হয়, মাছৰ গোন্ধটো ওলায়। আৰু এই মাছৰ মূৰটো দিলে খাবলৈ বেছি ভাল লাগে। খাবলৈ বেছি সোৱাদ হয় মাছৰ মূৰটো দিলে। এইখিনি হৈ থাকক।
এইটোত অকণমান জলকীয়াৰ গুড়ি দিওঁ যাতে কালাৰটো আহি যায়। কালাৰটো আহিলে ভাল লাগে, দেখিবলৈ ভাল লাগে, খাবলৈও ভাল লাগে। এয়া ঔটেঙা আৰু মাছৰ তৰকাৰী ৰেডি। সৰিয়হেদি বনোৱা। এয়া চাওক আমাৰ ঔটেঙা মাছৰ তৰকাৰী ৰেডি, একদম কালাৰফুল, খাবলৈ চাগে টেষ্টি হ'ব। আৰু আজিৰ ভিডিঅ'টো ইমানতে, বাই বাই। কেনেকুৱা লাগছে খাই? বহুত ভাল লাগিছে, মজা। ঔটেঙাটো ইমান ভাল হৈছে। আকৌ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।